মই বিভিন্ন জায়গাত গৈ পেলাই বিভিন্ন দল সংগঠনৰ লগতো কথা পাতিছোঁ, গাঁৱৰ মুৰব্বী মানুহবিলাকৰ লগত কথা পাতিছোঁ আৰু ক'ৰবাত ৰাইজে বিভিন্ন অনুষ্ঠানত য'ত মানে আমন্ত্ৰণ জনাইছে সেইবিলাকত গৈ মই এটেণ্ড কৰিছোঁ। আজি ইয়াতেও এটা কীৰ্তন হৈ আছে, তেওঁলোকে আমন্ত্ৰণ জনাইছিলে, গতিকে আহি তেওঁলোকৰ তাত দেখা দিছোঁ। গতিকে তেনেকুৱা ধৰণৰ চলি আছে। বাকী অহাকালি স্ক্ৰুটিনি আছে, গতিকে অহাকালি স্ক্ৰুটিনিৰ পিছত আপোনাৰ 17 তাৰিখে উইড্ৰল আছে আৰু 17 তাৰিখৰ দিনাহে আপোনাৰ কেণ্ডিডেটছো অফিচিয়েলি নটিফাই হ'ব। তাৰপিছত আমাৰ কেম্পেইন প্ৰগ্ৰামটো আৰম্ভ হ'ব। বাকী সমষ্টি হিচাপে চব জেগাত চবকে পাইছোঁ, চব ঠিকেই আছে। তো আমি বিপুল ভোটত জয়যুক্ত হওঁ আৰু সেইটো 100% অলৰেডি ক্লিয়াৰ হৈ গৈছে। মহাজোঁটত কি আছে? মহাজোঁটতো চবে হাৰা মহাজোঁট। গতিকে সেই মহাজোঁটটো যিমানে যি নহওক, এই মহাজোঁটটো সেই নিৰ্বাচনটোত আপোনাৰ যিটো আশা কৰিছে, এই আশা কেতিয়াও তেওঁলোকৰ পূৰণ নহয়। গতিকে মহাজোঁটত কি কাৰণত মানুহে ভোট দিব? অকল তেওঁলোকে বিজেপিক সমালোচনা কৰিছে, তাৰ বাদে একো নাই। গতিকে ৰাইজক কাকবা গালি দিয়া সমালোচনা কৰা মানে চৰকাৰ নালাগে বা ৰাজনৈতিক দল নালাগে, ৰাইজক লাগে ৰাইজৰ কাম কৰি দিয়া ৰাজনৈতিক দল। গতিকে ৰাইজে বিজেপিক দিব, কাৰণ বিজেপিয়ে ৰাইজৰ কাম কৰিছে আৰু বাকী পাৰ্টীয়ে অকল গালি দিছে। গতিকে গালি দিয়া পাৰ্টি জানিবা যে কেতিয়াও ৰাইজে সেইটো পচন্দ নকৰে। নহয়, মই তাকে কৈছোঁ, দুৰ্গাদাস বড়ো ডাঙৰীয়া যিয়ে নকওক, দুৰ্গাদাস বড়ো ডাঙৰীয়া আজি কিমান পিতৃ মাতৃক হত্যা কৰি আহিলে। যদি মই BPF এৰি অহাটো আৰু BPF শেষ হৈ যোৱাটো যদি দোষী হ'ব লাগে, দুৰ্গাদাস বড়ো ডাঙৰীয়া আজি কিমানটা দল সলনি আহি কিমান তাক হত্যা কৰিলে। গতিকে সেইবোৰ ৰাজনীতিত এনে যেতিয়া ক'বলৈ একো নাথাকে, এনে কয় আৰু সেইবিলাক জমনি দিবলৈ। কিন্তু মই কৈছোঁ, আমি যিয়ে কথা কৈ নকওক কেলে, সেইটোৰ লগত ৰাইজৰ সম্পৰ্ক নাই। ৰাইজৰ সম্পৰ্কটো হ'ল সঁচাকৈ এইবাৰ সেই নিৰ্বাচনটোত চৰকাৰ গঠন কৰি পেলে কোনে জনসাধাৰণৰ কথা ভাবি পেলে, দেশখনৰ কথা ভাবি পেলে কাম কৰিব। গতিকে সেইটো লৈহে ভোট দিব। নহয়, এতিয়াতো BPFে আজি খুৰ্দাৰ সমালোচনা কৰিবই। যেতিয়া তেওঁলোকৰ পতন ফালে গৈ আছে, তেতিয়াতো ডেফিনেটলি মোৰ ওপৰত তেওঁলোকৰ মানে তেনেকুৱা ধৰণৰ ৰাইজৰ আগত মানে দোষ জাপিবলৈ চেষ্টা কৰিব। কিন্তু তেওঁলোকে আজি যিটো পথত গৈছে, সেই পথটোৱে তেওঁলোকৰ ভুল পথ আছিলে। গতিকে ভুল পথেদি গ'লেতো মানুহ মানে তাৰ মানে কি কয়, য'ত গৈ পাব লাগে গন্তব্যত মানুহ গৈ নাপাবই। গতিকে তেওঁলোকে মোৰ খুদ্দাৰ সমালোচনা কৰিলেও তেওঁলোকে সেই নিৰ্বাচনটোত নিশ্চিন্ন হৈ যাব। গতিকে তাততো তেওঁলোকে এতিয়া মোক কিয় প্ৰশংসা কৰিব? গতিকে আজি তেওঁলোকে মোৰ মানে কিবাৰ লগত কোনো সম্পৰ্ক নাই। মোৰ সমাজ সেৱাৰ এটা উদ্দেশ্য আছে, সেইটো লৈ বিজেপি দলত থাকি মই কাম কৰিম আৰু বিজেপি দলেহে মোক আজি প্ৰাৰ্থী প্ৰত্যক্ষ কৰিছে। বিশ্বজিৎ দৈমাৰী নিজৰ মতে একো কৰিবলৈ যোৱা নাই। গতিকে তেওঁলোকৰ তাত নিজৰ মতে চলে, BPFত নিজৰ ইচ্ছামতে কাকবা দিব কাকবা নিদিব, মানে হাগ্ৰামা ডাঙৰীয়ে যিটো ভাবে সেইটোৱেই হ'ব। কিন্তু বিজেপি দল তেনেকুৱা নহয়। বিজেপি দলে গোটেই পাৰ্টিৰ কথা আৰু আমাৰ মানে কামৰ কথা সেই চবটো লৈ পেলাই কাক ক'ত মানে দায়িত্ব দিব সেইটো নিৰ্ণয় কৰে। গতিকে সেই হিচাপে মোক বিধানসভাত আজি প্ৰক্ষেপ কৰিছে আৰু বিধানসভাত থাকি মই কাম কৰিম। গতিকে হাগ্ৰামাৰ মতে একচেতিয়া নিজৰ মানে কি কয় যি ইচ্ছা সেইটোৰ নিচিনা বিজেপি দল নহয়। বিজেপি দল কাৰো এজন মানুহৰ ইচ্ছাত নচলে। ইয়াত চবৰে মানে আলাপ আলোচনাৰ মাধ্যমেৰেহে সিদ্ধান্তবোৰ হয়।